এগৰাকী তিৰোতা আছিল। ২০ বছৰে তেওঁৰ কোনো সতি সন্তান হোৱা নাছিল। পাছত নিজ কৰ্মৰ ফলত তেওঁ এটা পুত্ৰ সন্তান লাভ কৰিলে। কিন্তু দুৰ্ভাগ্যবশতঃ ২০ দিন অতিক্ৰম কৰাৰ পাছতে সন্তানটিৰ মৃত্যু ঘটিল। তিৰোতাগৰাকী হিয়াধুনি কান্দিলে। তাৰ পাছত মৃত সন্তানটি কলাত লৈ এজন সন্ন্যাসীৰ ওচৰলৈ গ'ল। তিৰোতাগৰাকীয়ে কান্দি কান্দি সন্ন্যাসীজনক ক'লে, মোৰ সন্তানটো মাথো এবাৰ জীৱিত কৰি দিয়ক। এবাৰ মাথো মোৰ সন্তানটিৰ মুখৰ পৰা মা শব্দটি শুনিব বিচাৰোঁ। তিৰোতাগৰাকীৰ কাতৰ অনুৰোধক উপেক্ষা কৰিব নোৱাৰি সন্ন্যাসীজনে ২ মিনিট সময়ৰ বাবে মৃত সন্তানটিৰ আত্মাক আমন্ত্ৰণ জনালে। তেতিয়া তিৰোতাগৰাকীয়ে সন্তানটিৰ আত্মাক সুধিলে, তুমি মোক কিয় এৰি থৈ গ'লা মোৰ পুত্ৰ? মই তোমাৰ মুখেৰে মাথো এবাৰ মা শব্দ শুনিব বিচাৰোঁ। তেতিয়া সন্তানৰ আত্মাই ক'লে, কোন মা? কেনেকৈ মা? তুমি কৰা কৰ্মৰ হিচাপ নিকাচৰ নিমিত্তেহে মই তোমাৰ কাষ চাপিছিলোঁ। তিৰোতাগৰাকীয়ে সুধিলে, কেনেকুৱা হিচাপ নিকাচ? সন্তানটিৰ আত্মাই ক'লে, আগৰ জনমত তুমি মোৰ সন্তান আছিলা আৰু মোৰ চকুৰ সন্মুখতে তুমি মোৰ স্বামীক কাঢ়ি নিছিলা। মই বহুত চকুলো টুকিছিলোঁ। তোমাৰ ওচৰত মোৰ স্বামীৰ জীৱন ভিক্ষা খুজিছিলোঁ। কিন্তু তুমি মোৰ এষাৰো নুশুনিলা। তেতিয়া মই কান্দিছিলোঁ আৰু আজি তুমি কান্দিছা। অৱশেষত তোমাৰ লগত মোৰ যি দেনা পাওনাৰ হিচাপ নিকাচ আছিল আজি সম্পূৰ্ণ হ'ল বুলি কৈ আত্মাটি বিদায় মাগিলে। তিৰোতাগৰাকীয়ে এইবোৰ দেখি শুনি তধা লাগিল। সন্ন্যাসীজনে ক'লে, আই বোপাই ভাতৃ ভগ্নী এই সকলোবিলাক সম্পৰ্ক নিজ নিজ কৰ্মৰ ফলতহে সংযোগ হৈছে। আমি সকলোবোৰ নিজ কৰ্মৰ ফলতহে এই ধৰালৈ আহিছোঁ। তিৰোতাগৰাকীয়ে সন্ন্যাসীজনৰ কথাত হয়ভৰ জনাই ক'লে, আপুনি সঁচা কৈছিলে, এতিয়া মই বুজি পালোঁ। আমি সকলো নিজ কৰ্মৰ ফল ভোগ কৰিবলৈহে এই ধাৰালৈ আহিছোঁ। সদায় ভাল কাম কৰি যাব লাগে, ভৱিষ্যতে যাতে এইবোৰ ভোগ কৰিব লগা নহয়। তিৰোতাগৰাকীয়ে সকলো বুজি লোৱাৰ পাছত ঘৰলৈ উভতি গ'ল। আমাৰ এই শৰীৰ এটা ভাড়া ঘৰ। ঘৰ এখন ভাড়ালৈ লওঁতে গৰাকীজনে কিছুমান চৰ্ত ৰাখে। ঘৰৰ ভাড়া সময়মতে দিয়া, হাই হুলস্থুল নকৰা, ঘৰখন পৰিপাটিকৈ ৰখা, গৰাকীৰ কথা শুনা আৰু ঘৰৰ গৰাকীৰ ইচ্ছা অনুযায়ী ঘৰ খালী কৰোৱা। পৰমাত্মাই শৰীৰটো দিছে যেতিয়া এই সকলো চৰ্ত আমাৰ বাবে প্ৰযোজ্য। মনুষ্য জীৱন দুদিনীয়া। ইয়াক আমি হাই কাজিয়া কৰি মনত বেয়া ভাৱ ৰাখি সময় নষ্ট কৰিব নালাগে। ভগৱানক আৰাধনা কৰিব লাগে। সকলো সময়তে সৃষ্টিকৰ্তাজনক বিনতি কৰিব লাগে, হে ভগৱান, মোক কৃপা কৰা যে মই আপোনাৰ আজ্ঞাত থকালৈকে সকলো সময়তে যাতে আপোনাক স্মৰণ কৰিব পাৰোঁ। আমি যি পাৰ্থিৱ শৰীৰ লৈ জন্ম লৈছোঁ এয়া ভগৱানৰ প্ৰসাদ। আমি ইয়াক অনাদাৰ নকৰি প্ৰতিটো উশাহতে ঈশ্বৰৰ নাম স্মৰণ কৰিব লাগে। ধন্যবাদ।